সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰ ৰাইজৰ যিটো আশা আছিলে যে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় কটন কলেজৰ নিচিনা কটন ইউনিভাৰ্চিটিৰ লেখীয়াকৈ আমাৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় যেন এদিন কোকৰাঝাৰ ইউনিভাৰ্চিটিত যেন পৰিণত হয়, সেইটো এটা ডাঙৰ এটা আশা আছিলে। এই আশা আজি পূৰণ হ'ল। আমি দেখিবলৈ পাইছোঁ যে আমাৰ কোকৰাঝাৰ যি বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ৰ গেজেট অলৰেডি পাছ হৈ গ'ল। গতিকে আজি কোকৰাঝাৰ মহাবিদ্যালয়ৰ যি বিশ্ববিদ্যালয়লৈ যি উন্নতিকৰণ কৰা হ'ল, আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ মেইন যে গেট, এন্ট্ৰেন্স গেট, আজি ইয়াত ফাউণ্ডেশ্যন কৰা হৈছে। তো তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰত এইবাৰ আমাৰ দুখন বিশ্ববিদ্যালয় হ'ল, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়। যিহেতু কোকৰাঝাৰ বিটিআৰৰ কেপিটেল, পাঁচখন জিলাৰ আৰু ইয়াৰ বাদেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কোকৰাঝাৰত MA, MSc, MCom বা আমাৰ উচ্চ শিক্ষাৰ কাৰণে বহুত এতিয়া কোকৰাঝাৰলৈ আহে। তো একটাই যি ইউনিভাৰ্চিটি আছিল আমাৰ, ইয়াত আমাৰ ছাত্ৰসকলে পঢ়িবলৈ যিখিনি চিট পাব লাগিছিল সেইটো পোৱাত অসুবিধা হৈছিলে। গতিকে বহু ছাত্ৰই মাষ্টাৰ ডিগ্ৰী কৰিব পৰা সুবিধা পোৱা নাছিলে। কিন্তু এইবাৰ যিহেতু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয়ত উন্নতিকৰণ কৰা হ'ল, মই ভাবোঁ আমাৰ যি অভাৱ আছিলে, বহু ছাত্ৰই যিহেতু মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সুবিধা পোৱা নাছিল, এইবাৰ এই সুবিধাটো আমি পাম, এইটো আমি আশা কৰিছোঁ। আৰু লাহে লাহে যেন কোকৰাঝাৰ এডুকেশ্যনেল এটা হাব যেন হয়, সেইটো আমি বিচাৰিছোঁ। ইয়াৰ কাৰণে কৰিব লগা যথেষ্ট কাম আছে। আপোনালোকে দেখিছে সৰু এখন চহৰ হ'লেও আজি ইয়াত দুটা ইঞ্জিনিয়াৰিং কলেজ আছে, মেডিকেল কলেজ আছে, দুখন বিশ্ববিদ্যালয় হ'ল আৰু এনেকুৱা বহুতো শিক্ষা অনুষ্ঠান আছে। গতিকে লাহে লাহে কোকৰাঝাৰ যিহেতু এতিয়া পিচফুল হ'ল, শান্তি আহিলে, এতিয়া পঢ়া শুনাত মনোযোগ দি আছে ল'ৰা ছোৱালীবিলাকে। এতিয়াৰ যিটো ৰিজাল্ট মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ আপোনালোকে দেখি আছে যে এই 2 বছৰত ভাল এটা ৰিজাল্ট কৰি আছে। শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ, বাক্সা। তো চিৰাং এণ্ড বাক্সা, কোকৰাঝাৰতো শিক্ষাৰ পৰিৱেশ উন্নতি হৈ আছে। গতিকে আমি ভাবোঁ যে লাহে লাহে যিহেতু শান্তি আহিল, গতিকে এতিয়া পঢ়াৰ পৰিৱেশ, আগত কোকৰাঝাৰত যি ভাল এটা পৰিৱেশ আছিল, সেই পৰিৱেশ আমি পুনৰ ঘূৰাই পাইছোঁ। আৰু সেইকাৰণে আমি আশা কৰিছোঁ দুখন বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো বহুত লাভৱান হ'ব আৰু নিজৰ ঘৰৰ ওচৰতে থাকি পেলাই উচ্চ শিক্ষা ল'বলৈ সক্ষম হ'ব। তাক এই পৰিৱেশ দিয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।